Cupak ku tak kana tanap pem kumpa juga cupak boru amolo udiko bulke bicarok nirbasona indu je udiko kom cokke mele minister gadu je odok kebangam badu je odok buluk boru je kalau akko ko ngotone do rajontik dol dulae BP baru IPP le lekop dupai emna bulu upak buluk ko ngotone do jikko pita gampil মন্ত্রী পীযুষ হাজৰিকা বুছে গদাক যে বুক পীযুষ হাজৰিকা আগমন নাম কো আপন ৰেগাম তাক ফলাফল লাভ কৰি সকলে খেলিব না স্যাৰ মই হলো দলৰ এজন সাধাৰণ কাৰ্যকৰ্তা মই এই বিষয়ে ইমান ক'ব নোৱাৰো কিন্তু দলে যি সিদ্ধান্ত লয় সেইটোৱে আমি কৰিম আমি এতিয়ালৈকে ইউপিপিএলৰ লগতো একেলগে আছো গতিকে আমাৰ যদি ক'বাত ইলেকশ্যনো খেলিব লাগে আমি বন্ধুত্বপূৰ্ণ ইলেকশ্যন খেলিম আমি সকলো একেলগে থাকিব লাগিব মই সেইটো কথাই জানো পেনবৰো বিজেপি জয়েন কৰা সম্ভৱ একজেক্টলি এতিয়ালৈকে নাজানো মই কোনটো কৈছোঁ বন্ধুত্বপূৰ্ণমূলক ক'ৰবাত প্ৰতিদ্বন্দ্বিতা হয় কিন্তু আমি দিছপুৰত একেলগে আছোঁ আমি কেইবাটাও সমষ্টিত পঞ্চায়ততো বন্ধুত্বপূৰ্ণ ইলেকশ্যন খেলিছোঁ কিন্তু আমাৰ সম্পৰ্কটোতো বেয়া হোৱা নাই গতিকে যদি আমি অকলে খেলোঁ তেতিয়াও ইউপিপিএলৰ লগত আমাৰ সম্পৰ্ক বেয়া নহয় মই ভাবোঁ আমি সকলোৱে মিলি থাকিব লাগিব অসমখন ৰক্ষা কৰাৰ কাৰণে আৰু সেই কাৰণেই আমি কাম কৰি আছোঁ সেই লাইনৰে আমি কাম কৰিম দেখা গৈছে পৰ্যালোচনা কংগ্ৰেছৰ ইমানটা চিটত হাৰিছে ইমানখন ইলেকশ্যন আহিছে এতিয়ালৈকে পৰ্যালোচনা হোৱা নাই 95% পৰ্যালোচনা হোৱা নাই তেওঁলোকে পৰ্যালোচনা কৰিব পৰা অৱস্থাতেই নাই তেওঁলোকে আপোনালোকে আকাশত চাং কেনেকৈ পাতে দেখিছে নাই ৰিপুণ বৰা ডাঙৰীয়াৰ নেতৃত্বত যোৱাবাৰ তেওঁলোকে এখন সোণাপুৰৰ ৰিজৰ্টত দিচাং ৰিজৰ্ট আছিলে দিচাং ৰিজৰ্টত কোন মন্ত্ৰী হ'ব কোনে ক'ভিড কণ্ট্ৰল কৰিব কোনে ফাইনেন্স ডিপাৰ্টমেণ্ট চলাব এইবিলাক বনাই দিছিল আমি মনে মনে হাঁহি হাঁহি ৰৈ আছিলোঁ আমি যেতিয়া ইলেকশ্যনত জিকিলোঁ তাৰপাছত আমি চৰকাৰ বনালোঁ তেওঁলোকে ইলেকশ্যনত নিজিকাকৈ চৰকাৰ বনায় গতিকে তেওঁলোকৰ মতলবটো ইলেকশ্যনটো খেলা আমাৰ মতলব হ'ল চৰকাৰ বনাই ৰাইজক সেৱা কৰা তেনেকৈ আমি কাম কৰিছোঁ আপুনিতো আজি দলীয় কাৰ্যসূচী লৈ উপস্থিত হৈছে ওদালগুৰিত আৰু যোৱাবেলি যিহেতুকে আমি যদি চাওঁ 10খনৰ ভিতৰত আপোনালোকে ভাল ফলাফল দেখিবলৈ ওদালগুৰিত সক্ষম হৈছে এইবাৰ আপোনালোকে কি ভাবিছে চাওক মই ভাবোঁ যে এটা কথাটো ঠিক যে BTCত উন্নতি যথেষ্ট হৈছে BTRত উন্নতি যথেষ্ট হৈছে আমাৰ চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্পণ্য কৰা নাই আজি যদি মই ৱাটাৰ ৰিচোৰ্চৰ কথা কওঁ আচলতে আমাৰ BTCৰ যিটো নিয়ম মতে আমি SOPD টকা BTCত দিব নালাগে BTRত বা BTCত আমি SOPD টকা দিব নালাগে কাৰণ তেওঁলোকে ডিৰেক্টলি SOPDৰ পৰা টকা পায় কিন্তু মই যেতিয়া জলসম্পদ বিভাগৰ মন্ত্ৰী হ'লোঁ তেতিয়া মই চালোঁ যে মই দেখিলোঁ যে BTRৰ জলসম্পদ বিভাগৰ বাজেট একদম কম আৰু মই উপলব্ধি কৰিলোঁ সেইখিনি বাজেটৰে 5খন জিলাৰ বানপানী ৰক্ষা কৰিবলৈ আমাৰ কাৰণে সম্ভৱ নহয় এতিয়া মই এনেকুৱা এটা মোৰ মনত প্ৰশ্নৰ উদ্বেগ হ'ল যদি ক'ৰবাত মোক গুৱাহাটীত কেতিয়াবা সোধে যে কোকৰাঝাৰত বানপানী ওদালগুৰিত বানপানী মই এনেকৈ ক'ম নেকি এই উত্তৰটো প্ৰমোদ বৰুৱাই দিব মইতো ক'ব নোৱাৰোঁ গতিকে মই নিজে নিজে আগুৱাই আহিলোঁ মই এতিয়া আনন্দৰে ক'ম দৃঢ়তাৰে ক'ম প্ৰায় 500 কোটি টকা যোৱা 4 বছৰত ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্টৰ পৰা BTRত দিছোঁ ঠিক তেনেকৈ PWটো ওপৰঞ্চি টকা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই BTRলৈকে দিছে গতিকে BTRখন ফলে ফুলে জাতিষ্কাৰ হৈছে আজি মই গুৱাহাটীৰ পৰা আহিলোঁ ক'তো আধা কিলোমিটাৰ ৰাস্তা বেয়া নাই যোনখিনি বেয়া তাত কাম চলি আছে গতিকে এনেকুৱা পৰিৱেশ আগতে নাছিল সেই পৰিৱেশৰ কাৰণেই আমাক ৰাইজে ভোট দিব এইখিনি আমাৰ আশীৰ্বাদ সেই আশীৰ্বাদক লৈ আমি কাম কৰিম